ইমুহূৰ্তত লৈ আহিছোঁ আনে গুৰুত্বপূৰ্ণ খবৰ। গোলাঘাটত চাঞ্চল্যকৰ ঘটনা। বাহনীৰ মাজত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ। যুৱকজনৰ বয়স প্ৰায় 18 বছৰ। বেঙেনাখোৱা ৰেল গেটৰ ওচৰত সংঘটিত হৈছে এই ঘটনা। পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছোঁ, গোলাঘাটত চাঞ্চল্যকৰ ঘটনা। বাহনীৰ মাজত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ। যুৱকজনৰ বয়স প্ৰায় 18 বছৰ। লগতে বেঙেনাখোৱা ৰেল গেটৰ ওচৰত সংঘটিত হৈছে এই ঘটনা। গোলাঘাটত বৰ্তমান দেখা পোৱা গৈছে চাঞ্চল্যকৰ ঘটনা। বাহনীৰ মাজত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ। যুৱকজনৰ বয়স প্ৰায় 18 বছৰ। বেঙেনাখোৱা ৰেল গেটৰ ওচৰত সংঘটিত হৈছে এই ঘটনা। মোলৈ মানে ফোন এটা কৰিলে, ফোনটো কৰি পেলাই যে ইয়াত চাইকেল এখন লৈ পেলাই ল'ৰা এটা সোমাইছে তেনেকৈ। তাৰপিছত মই আমাৰ ওচৰতে খেল এখন আছিলে, মানুহ এজনে ফোন কৰিছিলে। তাৰপিছত মোৰ খেল এখন আছিলে, মানে মই লং পেণ্ট পিন্ধিছিলোঁহে। তাৰপিছত মই আহি নাপালোঁহি, মানে 3টামান আহি পেলাই দৌৰিলে। দৌৰাৰ পিছত ইয়াত মাইকী মানুহ এসময়মান আহিছিলে আৰু তাৰপিছত আহি পেলাই তেওঁলোকে দেখিলে তাতো এটা পৰি আহিছে। আমি সেইফালে মানে অকণমান দূৰ খেদি গৈছিলোঁ, তেওঁবিলাক ধৰিব কোনো নহ'লে, হাবিত সোমাই দিলে। সৰু সৰু ল'ৰা 3জন, মোৰ 4জন, মোৰ এইজনে সদায় এতিয়া 4জন হ'ব তেতিয়া, আৰু বাকী 3জন পলাইছে। স্কুলত পঢ়ি থকা নাজানিম, সৰু সৰু ল'ৰা, বেছি ডাঙৰ ল'ৰা নহয়। পিন্ধনত কেনেকুৱা আছিলে? পিন্ধনত মানে ক'লা স্পৰ্টিং আৰু জিন্স পিন্ধি আছিলে। কোন জেগাত এইডোখৰ বেঙেনাখোৱা। এতিয়া কি সন্দেহ কৰিছে? এতিয়াতো ৰাইজেতো সন্দেহ কৰিছে চাগে মাৰিলে নে কি, আকৌ পষ্টমৰ্টম কৰিলেহে ইয়াৰ শুদ্ধ ৰিজাল্টটো ওলাব। বিশেষকৈ আৰক্ষী বিষয়া আহিছে, বাৰসীগৰাকীক নিমন্ত্ৰণ দিছিলোঁ, তেওঁ আহিছিলে। এনেই তেওঁৰ বাপেক নাই, ঢুকালে। এনেই আমাৰ পিতেকৰ নাম হৈছে কি আছিলে, মই পাৰিলেতো বুবু বুলি মাতোঁ। এনেই অৰিজিনেল নামটো কি আছিলে বুবু ভাগৰ? ক'ৰ ল'ৰা আমি গম নাপাম এতিয়া। আমাৰ ইয়াৰ ল'ৰা নহয়। ল'ৰাটো এতিয়া গোটেই ৰাইজে দেখা মতেতো মৃত অৱস্থাতে পাইছে ল'ৰাটো। আৰক্ষী আহি পালেহি, আৰক্ষীক খবৰ দিয়া হ'ল, আৰক্ষী আহি পাইছেহি। চাইকেল এখনো আঁতৰত পৰি আছে বুলি গম পাইছোঁ আমি। সেয়াই। পৰিয়ালৰ এতিয়ালৈকে মানুহ কোনো অহা নাই। পৰিয়ালৰ মানুহ আহিলে চাগে চিনাকি হৈ পেলাই তেওঁক চাগে নিব মৰণোত্তৰ পৰীক্ষাৰ কাৰণে। আমি মুঠতে 3টা ল'ৰা আহি থকা দেখিছিলোঁ। এই সিফালৰ পৰা আহি আছিলে, বেঙেনাখোৱাৰ ফালৰ পৰা ট্ৰেইন আলি হৈ আহি আছিলে। তাৰপিছতে হেৰি কি কয়, এইজনক দেখিছোঁ হাফ পেণ্ট স্পৰ্টিং একেটাই পিন্ধি আছে। এইজনক দেখিছিলোঁ আপোনাৰ 12টামান বাজি গৈছিলে নেকি, মই ইমান অনুমান কৰিব পৰা নাই। মই মানে কাপোৰ ধুবলৈ ফিচাৰীলৈ আহিছিলোঁ, তেতিয়াতে মই মানে তেখেতলোকক অহা দেখিছিলোঁ। লগত 2জন আৰু 3জন আছিলে। 3জন আৰু আছে, মানে ক্ষীণমিনকৈ ল'ৰাবিলাক কোলা কোলাকৈ। তাৰপৰা এইজনক দেখিছিলোঁ, এই আগে আগে আহি আছিলে, 3জন পাছে পাছে আহি আছিলে, আৰু চাইকেল এখন লৈ আহিছিলে। ল'ৰা ঘৰ ক'ত কি কথা গম নাপাওঁ। আৰু এইজনকো চিনি নাপাওঁ। মুঠতে মানে ইয়াত আহি পেলানি চাইছোঁ যে এইজনে যে লৈ আহিছিলে, এইজনে হয় বুলিকে এতিয়া গম পাইছোঁ। লগত আহি থকা মানে লগতে আহি আছিল যে সিফালৰ পৰা, সেইকাৰণে গম পাওঁ যে এইজন এতিয়া মাৰিছিলে যে ইয়াত মাৰি দিলে বুলিকে তেখেত বুলিয়ে গম পাইছোঁ। 3জন আছিলে। মই ফিচাৰীলৈ যেতিয়া পানী তুলি কাপোৰ ধুবলৈ গৈছিলোঁ, তেতিয়া গামলালৈ পাৰ হৈছিলোঁ তেতিয়াতে মানে মই তেখেত 4জনক অহা দেখিছোঁ। 3জন ক্ষীণমিন ল'ৰা আৰু এইজন আগত আহি আছে। মই সেইবোৰ তেতিয়া নাই, সিহঁতি কথা পাতি পাতি ধুনীয়াকৈ আহি আছিলে। চিনি মই ল'ৰা কাকো এটাকো চিনি নাপাওঁ ইয়াৰ পৰা। খালি মই দেখিছোঁ সিহঁতি কথা পাতি 4জনে ধুনীয়াকৈ আহি আছিলে। খালি চাইকেল এখন লৈ আহিছিলে। চাইকেলখন কাৰ মই নাজানো, আৰু চাইকেলখন লৈ অহাহে দেখিছিলোঁ। চেণ্ডেললৈ মন কৰা নাই ছাৰ, মই চেণ্ডেললৈ মন কৰা নাই। লগত অহাবিলাকে মাৰিছে বুলি সন্দেহ হৈছে নেকি? মোৰ এইবোৰতো মই কেনেকৈ ক'ম বাৰু, মোৰ সন্দেহ হৈছে নহৈছে, সিহঁতিয়ে মাৰিছে নে নিজে কিবা খাই দিছে নে কিবা হৈছে, মই কেনেকৈ ক'ম বাৰু। মই কেনেকৈ গম পাম বাৰু, মোৰতো কোনো নহয়, মোৰ চিন পৰিচয়ও নহয়। কিবা খাই যদিও গম নাপাওঁ, হ'লেহে ক'লোঁ হয়।